হঠাতে ভণ্টিহঁতৰ ৰুমলৈ বুলি আহিলোঁ, ভণ্টি আৰু ভাইটি। ভিডিঅ'টো কিন্তু আৰম্ভ কৰি দিলোঁ দেই, আপোনালোকক নোকোৱাকৈয়ে। এয়া চাওক, মামাকে ভাগিনীয়েকক লৈ আছে। আহিয়ে মানে ঠাণ্ডা লৈ আনিছিলোঁ আমি ক'লা, তাকে খাই আছোঁ আৰু এইফালে ভণ্টি খাই আছে, এইফালে মিষ্টাৰ কিবাকিবি চানা অলপ লৈ আনিছিলোঁ আৰু চাহ খাবলৈ বুলি, লগতে এটা ঠাণ্ডাও লৈ আনিছিলোঁ। খোৱা হৈ গ'ল, বেটাৰ কাৰণে কিন্তু এক্সট্ৰাকৈ আনিবলৈ পাহৰিলোঁ। এয়া ক'লাত কফি দি খাইছে, কি যে আচৰিত নহয় মানুহ এইটো। এইফালে দেখিছে নহয়, ফেন ওলাই আছে এইফালে। প্ৰথমবাৰৰ বাবে ভণ্টি আৰু ভাইটিৰ ৰুমলৈ আহিছোঁ যিহেতু কিবা এটাতো লৈ আনিবই লাগিব। সেয়া মাংস লৈ আনিছে, ভিনিয়েকে আনিছে দেই, মই পিছে অনা নাই বুলি ক'ব লাগিব। কি মাংস দেখি চাগে গম পাইছেই কি মাংস হ'ব পাৰে। সেয়া আৰু ভিনিয়েকে বনাই আছে, ভিনদেউয়েকে খোলখালি দুটা খুৱাম বুলি চাগে বনাই দিছে। মোকতো তেনেকুৱাকৈ বনাই নিদিয়ে ঘৰত, যি কি নহওক ইয়াত হ'লেও যে বনাইছে সেয়াই যথেষ্ট। চাহ তাহ খাই ডিৰেক্ট ভাতত লাগি যোৱা হ'ল মানে। এইফালে মিষ্টাৰ মাংস বনাই আছে, ভাত বনাই হৈ গ'ল, আৰু ঔটেঙা আৰু মাছ দি ভণ্টিয়ে বনাই থোৱা আছে আগতেই। তাৰপিছত সকলো বনাই হোৱাৰ পিছত খাবলৈ বুলি বহি গ'লোঁ আৰু। মিছা ক'লে কিডাল হ'ব, বেছি দেৰি দেখোন থাকিবই নাপালোঁ সিহঁতৰ ৰুমত, খাবলৈ অহাৰ দৰেহে হ'ল। যি কি নহওক আহিলোঁ বুলি যে পালোঁ। এয়া আমাৰ ভণ্টি, কেনেকুৱা লাগিছে ইয়াত থাকি? আমাৰ নহয় দেই, মোৰ ভণ্টি বুলি ক'ব লাগে। এয়া হৈছে ভাইটি, কেনেকুৱা লাগিছে থাকি ইয়াত? নতুন হেৰিয়ত পঢ়ি, কলেজত নে স্কুলত পঢ়ি কেনেকুৱা লাগিছে? কি যাবলৈ ওলালোঁ আৰু দেই। এয়া আমাৰ মিষ্টাৰ। কেনেকুৱা লাগিলে আজি আহি? মজা লাগিলে। বাই বাই দিয়া, মামাক কিবা লাগি আছে। পাপা মামা কৈ দিয়া নো, মামা কৈ দিয়া, মামা মামা কোৱা, মামা বুলি চুমা দিছে। আহিছিলোঁহে, কেনেকৈনো সময়বোৰ গ'লগৈ গমকেই নাপালোঁ দেখোন। যি কি নহওক এতিয়াতো যাবই লাগিব, যিহেতু ঘূৰি অহাকৈ আহিছিলোঁ, তাকো দেৰিকৈ আহিলোঁ। মানে প্ৰায় 11টামান বজাত ওলাই আহিছিলোঁহে ঘৰৰ পৰা, এইহে যাবলৈ হ'ল। ইহঁতকেইটাক এৰি থৈ যাবলৈকে একেবাৰে মন যোৱা নাই। ঘৰৰ যিহেতু ইহঁত দুটা আটাইতকৈ সৰু, সেইকাৰণে সকলোৰে মৰমৰ আছিলে। আমাৰ এনেকুৱা লাগে এতিয়াও যেন সিহঁত ডাঙৰ হোৱা নাই। যি কি নহওক আজিলৈ ভিডিঅ'টো সামৰি দিছোঁ।